কবিতাৰ শিৰোনাম মা। কথা মিজু অসম আৰু আবৃত্তিকাৰ মিজু অসম। অ' মা, তুমি সুখেৰে থাকিবা দেই, তুমি দুখ নকৰিবা। অ' মা, তুমি দিয়া মৰমখিনি সযতনে ৰাখিব নোৱাৰিলোঁ। মা, আৰু নাকান্দিবাচোন, আৰু নাকান্দিবা। প্ৰকৃতিৰ কোলাত বিচাৰিছিলোঁ জীৱন, জীৱনে জীৱনতেই ঠেলি নিলে কেইজনমান মদাহী, কেইজনমান মানৱৰূপী পিশাচৰ হাতত দিলে আমাৰ মৃত্যু। বাৰে বাৰে কাতৰ আহ্বান কৰিছিলোঁ, মই অসমীয়া, মই সঁচাকৈয়ে অসমীয়া। মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস, মাৰ নাম ৰাধিকা দাস। সিহঁত পাখণ্ডবোৰে নুবুজিলে। মাথো বুৱতী নদীৰ দৰে তেজেৰে নৈ বোৱালে আমাৰ সমস্ত শৰীৰ ফাগাদাং ফাগাদাং। অ' মা, এয়াই নেকি আমি অসমীয়া, আমাৰ সভ্য সমাজৰ সভ্য পৰিচয়? এয়া চৰম অন্যায়, কঠোৰ হৃদয়ৰ আন্তৰিকতাহীন অন্তৰ। অ' মা, অসভ্যসকলৰ বিষয়েনো কি ক'ম? দুখ নকৰিবা, দুখত নাকান্দিবাচোন। তুমি কান্দিলে বৰ অসহায় লাগে। তোমাৰ লগতে আছোঁ অ' মা, মাথো অনুভৱ কৰা। মা, পাহৰিছিলোৱেই, মোৰ গগনাটো যে তাতে একাষৰীয়াকৈ পৰি ৰৈছে। মোৰ সুৰ, পাৰিলে গগনাটো আৰু সুৰবোৰ সযতনে ৰাখিবা। অ' মা, তুমি ভাঙি নপৰিবা। চোৱা, নীলিম আকাশৰ বুকুৰ পৰা তোমালোকলৈ অজলা হৈ চাই আছো নহয়।